তো হে দোস্তো ৱেলকাম বেক টু মাই চেনেল টেকনিকেল ধন দোস্তো আজি এটা নতুন ভিডিঅ'ৰ পৰা সকলোকে মই স্বাগতম জনাইছোঁ দোস্তো তোমালোকে আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈছে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব দোস্তো আজি তোমালোকে বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈছে যিটো কথা তোমালোকক বহুত কামত দিব আৰু সকলোৰে কামত দিব দোস্তো এটা তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে এই ভিডিঅ'টো চাই তোমালোকে প্লিজ এটা শ্বেয়াৰ কৰি দিব যাতে তোমালোকৰ ফ্ৰেণ্ডে বা তোমালোকৰ ফেমিলি মেম্বাৰ কোনোবা সকলোৱে যাতে এই ভিডিঅ'টো পায় কাৰণ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' বুলি মই ভাবোঁ আৰু সকলোৰে মনত কনফিউজ পৰা যে তোমালোকক দূৰ কৰি দিম মই ইয়াৰ ওপৰত গোটেইখিনি তোমালোকক কৰিম তোমালোকে গমে পাইছে অলৰেডি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈছে তো ব'লক আমি ভিডিঅ'টোত আজি আৰম্ভ কৰোঁ দোস্তো যে আজিৰ টপিকটো আছিল ইনষ্টাগ্ৰাম একাউণ্ট কেনেকৈ হেক কৰে তোমালোকে ঠিকেই কৈছা যে ইনষ্টাগ্ৰাম একাউণ্ট কেনেকৈ হেক কৰে বাৰু আচলতে বহুতে কিবা কৈ থাকে তোমালোকক মই ভিডিঅ'টো এইকাৰণে বনাবলৈ লৈছোঁ কাৰণ মই অলপ আগত মানে এটা ভিডিঅ' চাই আছিলোঁ যিটো ভিডিঅ'ত কৈছিল যে ইনষ্টাগ্ৰাম একাউণ্ট কেনেকৈ হেক কৰিব পাৰি আচলতে সেইজন ল'ৰাজনে কৈছিল যে ইনষ্টাগ্ৰাম একাউণ্ট কেনেকৈ হেক কৰিব পাৰি সি কেনেকৈ মানে দেখাই দিছিল মই তোমালোকক মই সেইখিনি দেখাই দিছোঁ তোমালোকে চোৱা মই স্ক্ৰীণত দেখাই দিছোঁ তোমালোকক গোটেইখিনি তো চোৱা তোমালোক দোস্তো তেওঁ মানে যিখিনি দেখাই দিছে মই তোমালোকক সেইখিনি দেখাই দিম যে তেওঁ কৈছে প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটাত যাবা তোমালোকে সেই ব্ৰাউজাৰত গৈ তোমালোকে তাত চাৰ্চ কৰিবা thegraham.hacker.com বুলি চাৰ্চ কৰাৰ লগে লগে তাত যিটো মানে প্ৰথম লিংক অ'পেন হয় সেই লিংকটোত ক্লিক কৰি দিবা ক্লিক কৰাৰ পাছত দোস্তো তাত তোমালোকে যিটো একাউণ্ট মানে হেক কৰিব বিচাৰিছা সেই একাউণ্টটোৰ মানে ইউজাৰ নেমটো তাত বহুৱাই দি চেণ্ড কৰি দিবা চেণ্ড কৰাৰ পাছত দোস্তো অ'কে কৰি দিবা অ'কে কৰাৰ পাছত দোস্তো তোমালোকে কি হ'ব যে তোমালোকৰ সেই একাউণ্টটো হেক হৈ যাব আচলতে দোস্তো সি এনেকৈ দেখাই দিছে আচলতে মই এনেকৈ চালোঁ কিন্তু আচলতে এনেকুৱা নহয় তোমালোকে এইবোৰ ভিডিঅ' চাই তোমালোকে কেতিয়াও বিশ্বাস কৰি নল'বা আৰু সেই ভিডিঅ'টোত 2 মিলিয়ন প্লাছ ভিউ হৈছে আৰু ইমান মানুহে চাইছে আৰু বহুতে লাইক কৰিছে আৰু বহুতে ডিছলাইকো কৰিছে সেই ভিডিঅ'টো তোমালোকক মই চাই কেনে এই ভিডিঅ'টো বনাইছোঁ মই তেওঁ মানে যিখিনি কথা কৈছে মই সেইখিনি কথা কৈছোঁ আচলতে দোস্তো তোমালোকে নাভাবিবা যে হেক কৰিব নোৱাৰে হেক কৰিব পাৰে হেকাৰে হেক কৰিব পাৰে যে ইনষ্টাগ্ৰাম একাউণ্টবোৰ হেক কৰাটো বহুত সহজ তেওঁলোকৰ কাৰণে হেকাৰৰ কাৰণে সহজ কিন্তু আমাৰ কাৰণে বহুত মুস্কিল আৰু হেকাৰে এনে হেক কৰিব নোৱাৰে আমাৰ ইনফৰমেশ্যন নোহোৱাকৈ সিহঁতে হেক কৰাটো বহুত অসম্ভৱ দোস্তো আমাৰ ইনফৰমেশ্যন দিলে আমি সিহঁতে মানে হেক কৰিব পাৰিব কিছুমান মূৰ্খমী কাম কৰাৰ ফলতে আমাৰ একাউণ্টবোৰ হেক কৰিব পাৰে হেক নকৰা বুলি নকওঁ মই হেক কেতিয়াবা হৈ যায় আৰু কিবা এটা ভুলতে মানে কিবা আমাৰ লিংকত ক্লিক কৰাৰ লগে লগে মানে এলাউ কৰাৰ লগে লগে মানে সিহঁতৰ তাত গোটেইবিলাক ইনফৰমেশ্যন গুচি যায় আমাৰ ইনফৰমেশ্যন যিমান আছে গোটেইবিলাক সিহঁতৰ তাত গুচি যায় এনেকৈ একাউণ্টবোৰ আমাৰ বা মোবাইলটো আমাৰ হেক হ'ব পাৰে আচলতে দোস্তো মই হেকাৰৰ ওপৰত মই আৰু এটা ভিডিঅ' বনাইছোঁ তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব সেই ভিডিঅ'টোত মই তোমালোকক গোটেইখিনি ইনফৰমেশ্যন দি দিছোঁ তোমাৰ হেকাৰ মানে আমাৰ মোবাইলবোৰ কেনেকৈ হেক হয় বা কেনেকৈ কি হয় তোমালোক গোটেইখিনি কৰিছোঁ তোমালোকে সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংক দিম তোমালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'বা দোস্তো যে আজি কেইমাহমান আগৰ কথা মই কৈছোঁ তোমালোকক যে এটা বহুত ডাঙৰ ইউটিউবাৰত মানে ইনষ্টাগ্ৰাম একাউণ্টটো হেক হৈছিল তেখেতক সকলোৱে চিনি পায় তেখেতৰ অৰিজিনেল নামটো হৈছে গৌৰৱ চৌধুৰী আৰু তেখেতৰ চেনেলটোৰ নাম হৈছে টেকনিকেল গুৰুজী আৰু তেখেতক টেকনিকেল গুৰুজী বুলি সকলোৱে চিনি পায় আৰু তোমালোকে চিনি নাপায় তোমালোকে চাৰ্চ কৰি চাই ল'বা যে টেকনিকেল গুৰুজী বুলি তেখেতৰ ইনষ্টাগ্ৰাম একাউণ্টটো হেক হৈছিল আজি 3 মাহমান আগতে মানে হেক হৈছিল তেখেতৰ ইনষ্টাগ্ৰাম একাউণ্টটো আচলতে দোস্তো এতিয়া হেক কৰাটো মই অসম্ভৱ বুলি নকওঁ কাৰণ হেক কৰিব পাৰে হেকাৰে মানে হেক কৰিব পাৰে কিন্তু কেনেকৈ হেক কৰিব পাৰে আমাৰ ইনফৰমেশ্যন নোহোৱাকৈ সিহঁতে হেক কৰিব নোৱাৰে আমাৰ কিছুমান ভুল কৰি যায় যিবিলাক ভুল আমি কৰিব নালাগে আচলতে দোস্তো কিছুমান আমি এনেকৈ এপ্লিকেশ্যন ডাউনলোড কৰোঁ যিবিলাক এপ্লিকেশ্যনত মানে এলাউ কৰি দিওঁ আৰু সেই এলাউ কৰাৰ পাছত দোস্তো আমাৰ যিবিলাক ইনফৰমেশ্যন আছে গোটেইবিলাক সিহঁতৰ তাত গুচি যায় আচলতে আমি এইবিলাক এপ্লিকেশ্যন ডাউনলোড কৰাৰ আগতে আমি অলপ ভাবি চাব লাগে যে এপ্লিকেশ্যনটো ডাউনলোড কৰাটো ভাল হ'ব নে বেয়া হ'ব তোমালোকে এবাৰ দোস্তো যে এইবিলাকৰ পৰা যদি আমি বাচিব লগা হয় তেতিয়াহ'লে আমি নিজকে মানে স্মাৰ্ট হ'ব লাগিব যে আমি নিজে সচেতন হ'ব লাগিব ইয়াৰ পৰা যে কিছুমান মানে এপ্লিকেশ্যন তোমালোকে এলাউ কৰাৰ আগত এবাৰ ভাবি চাবা যে এলাউ কৰাটো ভাল হ'ব নে বেয়া হ'ব তোমালোকে এবাৰ ভাবি চিন্তি তোমালোকে এলাউ কৰি দিবা যে তোমালোকে এলাউ কৰাৰ লগে লগে তোমালোকৰ তাত যিমানবিলাক ইনফৰমেশ্যন আছে গোটেইবিলাক সিহঁতৰ তাত মানে গুচি যায় তোমালোকে অলপ চাই চিন্তি মানে কি কৰিবা যে এলাউ কৰিবা ঠিক আছে দোস্তো যে এইবিলাক তোমালোকে অলপ ধ্যান ৰাখিবা এলাউ কৰাৰ আগত কিছুমান এপ্লিকেশ্যনত তোমালোকে এলাউ কৰাৰ আগত অলপমান ভাবি চাব দোস্তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু এইখিনিতে মই ভিডিঅ'টো সামৰিলোঁ তোমালোকৰ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো যাতে মই ভিডিঅ' দিয়াৰ আগতে তোমালোকে ন'টিফিকেশ্যনবিলাক পাই থকা আৰু দোস্তো তোমালোকে সকলোৱে যাতে এটা শ্বেয়াৰ কৰি দিয়া যাতে এই ভিডিঅ'টো সকলোৱে পায় আৰু মই কোৱা
ইয়াত কোৱা মানে সকলোবোৰ কথা তোমালোকে যাতে ফ'ল' কৰা আৰু তেতিয়াহে তোমালোকে যে এই হেকাৰৰ পৰা তোমালোকে বাচিব পাৰিবা। আৰু দোস্ত এইবিলাক স্মাৰ্টফোন হয় যে স্মাৰ্টফোন হ'লে তোমালোকে নিজেও স্মাৰ্ট হ'ব লাগিব। তোমালোকক আৰু এবাৰ কৈছোঁ মই যে তোমালোকে স্মাৰ্ট হ'ব লাগিব যে স্মাৰ্ট হ'লে তোমালোকে ইয়াৰ পৰা বাচিব পাৰিবা। দোস্ত আজি ভিডিঅ'টো ইমানতে